কিবা লাভ হ'ব বুলি নাভাবোঁ। তেওঁলোকে এইকেইদিন ইলেকশ্যন টুৰিজিম কৰি আছে। কোনোবা গৈছে, ধুবুৰীলৈকে গৈছে, কোনোবা শিৱসাগৰলৈকে আহিছে, আকৌ দিল্লীলৈকে গৈছে। মুঠৰ ওপৰত এইটো ইলেকশ্যন টুৰিজিম হৈ আছে। তাৰে এগৰাকী ব্যক্তিৰ লগত মোৰ কালি কথা হৈছিলে। তেখেতলোকে কয় যে তেখেতলোকেও জানে, কংগ্ৰেছ নহয়, তেওঁলোকৰ সহযোগী দলকেইটাৰ এজন। তেখেতলোকে কৈছে যে তেওঁলোকেও জানে এই যিটো শক্তি, তেওঁলোকৰ শক্তিটোৰ পৰা কোনো লাভ নহ'ব। গতিকে তেওঁলোকেই সন্দিহান, গতিকে আমিতো আৰু সন্দিহান। গতিকে মই নাভাবোঁ যে এই ইলেকশ্যন টুৰিজিমৰ পৰা তেখেতলোকৰ কিবা লাভ হ'ব। 24ত লুৰিণজ্যোতি গগৈ ইয়াত তেওঁলোকে উমৈহতীয়া প্ৰাৰ্থীৰ পক্ষে মই কিবা লাভ হ'ব বুলি নাভাবোঁ। আমিতো সন্মান সহকাৰে কওঁ, তেখেতে MLA জিকিব পৰা নাই, তাকো 2টা সমষ্টিত হাৰিছে। আমাৰ সৰু ভাইটি এটাৰ হাতত ইলেকশ্যন হাৰিছে। গতিকে লোকসভাটোতো বহুত দূৰ, লোকসভা ভোটনি পাৰ কৰাৰ কাৰণে ইমান ইজি নহয়।